গুড মৰ্ণিং অসমবাসী ৰাইজ। আজি 1427 ভাস্কৰাব্দ আৰু 1942 শকাব্দ। আজি অসমীয়া ভাদ মাহৰ 24 তাৰিখ আৰু ইংৰাজী ছেপ্টেম্বৰ মাহৰ 10 তাৰিখ বৃহস্পতিবাৰ। আজি ৰাতিপুৱা সূৰ্য উদয় হৈছে 5:10 আৰু সূৰ্যাস্ত হ'ব 5:29। আজি তিথি হৈছে কৃষ্ণা অষ্টমী তিথি। নক্ষত্ৰ ৰোহিণী নক্ষত্ৰ, যোগ বজ্ৰযোগ আৰু জন্মৰ ৰাশি বৃষ ৰাশি। সদায় ৰাশিফল চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰক পল টক্স দিকে। ইয়াতে যিটো বেল আইকন আছে এইটো অল কৰি দিয়ক, যাতে আমাৰ সকলোবোৰ ডেইলি ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। পোনপ্ৰথমৰ ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি স্বাস্থ্য মজলীয়া থাকিব। কোনোৱে স্বাস্থ্যক লৈ চিন্তিত হ'বও পাৰে। উচ্চ নিজ ভাৱ মনলৈ নানিব। আনৰ উপকাৰ অস্বীকাৰ নকৰিব। আপোনালোকৰ শুভ ৰং হৈছে মুগা। পিতৃ মাতৃৰ প্ৰতি দায়িত্ব বৃদ্ধি পাব। অহংকাৰ নেদেখুৱাব। খৰচৰ মাত্ৰা বৃদ্ধি পাব। আপোনালোকৰ শুভ সংখ্যা হৈছে 4। ইয়াৰে পাছৰ ৰাশিটো হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ যি পাৰিবাৰিক জীৱন সুখৰে। ব্যৱসায়ত জড়িত যদি মনোযোগ দিয়ক, লাভৱান হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ দৃঢ় পদক্ষেপ দেখি মানুহে শ্ৰদ্ধা কৰিব। তীৰ্থ দৰ্শনৰ যোগ দেখা গৈছে। নানা সমস্যাৰ মাজতো আশাৰ ৰেঙনি হ'ব। আপোনালোকৰ শুভ ৰং হৈছে মাখন। দূৰদৰ্শী হোৱাৰ প্ৰৱণতা থাকিব। আয় বাঢ়িব। ভ্ৰমণৰ যোগ দেখা গৈছে। আপোনালোকৰ শুভ সংখ্যা হৈছে 5। ইয়াৰে পাছৰ ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি কৰ্মোন্নতিৰ যোগ দেখা গৈছে। ক্ষেত্ৰ বিশেষে জোখ মাখ পাব। আপোনাৰ উপদেশ মতে কাম কৰি কোনো লোক উপকৃত হোৱাত সুখী হ'ব। কৰ্মত আশানুৰূপ সংযোগ দেখা গৈছে। আপোনালোকৰ শুভ ৰং হৈছে বগা। গাখীৰ, মৌ, তিল বা ঘিউ ইত্যাদি দান কৰক। নতুন কৰ্মৰ সুযোগ, বিদ্যাত আনন্দ। আপোনালোকৰ শুভ সংখ্যা হৈছে 8। ইয়াৰে পাছৰ ৰাশিটো হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি আকাংক্ষা বাঢ়িব। নিজকে সৰ্বজ্ঞ বুলি ভাবি কামত আগুৱালে নতুন সমস্যাই দেখা দিব। আধ্যাত্মিক চিন্তা চৰ্চা কৰি ভাল পাব। সামাজিক মৰ্যাদা বৃদ্ধি পাব। আপোনালোকৰ শুভ ৰং হৈছে সোণালী। মনোবল অটুট থাকিব। খঙেৰে কাকো বশ কৰিব নোৱাৰিব। ভ্ৰমণৰ যোগ দেখা গৈছে। আপোনালোকৰ শুভ সংখ্যা হৈছে 6। ইয়াৰে পাছৰ ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ যি ঘৰুৱা সমস্যা সমাধান হোৱাৰ পথত। শাৰীৰিক আৰু মানসিকভাৱে আন দিনাতকৈ উন্নত দেখা গৈছে। মাত্ৰাধিক পৰিশ্ৰম নকৰিব। বেছি কষ্ট কৰি কাকো সুখী কৰিব নোৱাৰিব। আপোনালোকৰ শুভ ৰং হৈছে বগা। স্নায়ৱিক দুৰ্বলতা থাকিব। নিৰামিষ আহাৰ খাওক। প্ৰেমত কষ্ট। আপোনালোকৰ শুভ সংখ্যা হৈছে 8। ইয়াৰে পাছৰ ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি শাৰীৰিক দিশত আমনি কম। ৰাশিৰ কেন্দ্ৰত 6টা গ্ৰহ বহাত দিনটো আগুৱাই যোৱাত শুভাশুভ মিশ্ৰিত ফল পাব। কৰ্মত যোগ্যতা থাকিব। আনৰ আৱেগক শ্ৰদ্ধা কৰক। আপোনালোকৰ শুভ ৰং হৈছে গোলাপী। গৱেষকে মনোগ্ৰাহী তথ্য পাব। কষ্টকাঠিন্যত ভুগিব পাৰে। ভ্ৰমণৰ যোগো দেখা গৈছে। আপোনালোকৰ শুভ সংখ্যা হৈছে 2। ইয়াৰে পাছৰ ৰাশিটো হৈছে তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি শৰীৰ প্ৰায় ভালেই যাব। পাৰিবাৰিক জীৱনত সৰু সুৰা খুটখাট থাকিব। ব্যৱসায়ত বৰ বেয়া নহয়। কৰ্মত দক্ষতা থাকিব। পিঠি, বুক বা কঁকালৰ বিষ হ'ব পাৰে। আপোনালোকৰ শুভ ৰং হৈছে মাখন। ভাতৃ ভগ্নীক লৈ চিন্তা হ'ব। খং নকৰিব। অৰ্থনাশ। আপোনালোকৰ শুভ সংখ্যা হৈছে 6। ইয়াৰে পাছৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ যি আপোনাৰ পৰিকল্পিত কামবিলাক আগুৱাই নিয়াত বাধা নাপাব। প্ৰাপ্যদিত হ'ব। কোনো কাৰণত মনত এটা ভয় ভাৱ থাকিব। মূল কৰ্মত আস্থা থাকিব। কাকো শত্ৰুক জ্ঞান নকৰিব। আপোনালোকৰ শুভ ৰং হৈছে সোণালী। অভাৱে প্ৰতিযোগিতাৰ ৰূপ ল'ব পাৰে। খৰচৰ মাত্ৰা বৃদ্ধি পাব। আপোনালোকৰ শুভ সংখ্যা হৈছে 2।
ইয়াৰে পাছৰ ৰাশিটো হৈছে ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ আজি টকা পইচা আহিলেও লগতে খৰচৰ বাটো লৈ আহিব। স্বাস্থ্য মোটামুটি ভালেই। কোনো কথাতে কাৰো লগত যাতে মনোমালিন্য নহয় সেইটো লক্ষ্য ৰাখিব। চিন্তা শক্তি উন্নত দেখা গৈছে। যান বাহনৰ দুৰ্ঘটনাৰ ভয়, সেয়ে সাৱধান হ'ব। আপোনালোকৰ শুভ ৰং হৈছে মাখন। প্ৰতিযোগিতাত জয়লাভৰ সুযোগ পাব। ভয় নাখাব, খৰচৰ মাত্ৰা বৃদ্ধি পাব। আপোনালোকৰ শুভ সংখ্যা হৈছে 4। ইয়াৰে পাছৰ ৰাশিটো হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজি বিভিন্ন সমস্যাৰ মাজেদি কৰ্মত আগুৱাব পাৰিব। অবাঞ্ছিত খৰচ হ'ব। দূৰ ভ্ৰমণৰ যোজা হ'ব পাৰে। দিনটোৰ ভিতৰতে আগবেলা শুভ কাৰ্য সম্পন্ন কৰিব পাৰিব। ব্যৱসায়ত উন্নতি দেখা গৈছে। শৰীৰৰ প্ৰতি নজৰ ৰাখক। ধৈৰ্যৰ প্ৰয়োজন হ'ব। আপোনালোকৰ শুভ ৰং হৈছে কফি আৰু শুভ সংখ্যা হৈছে 8। ইয়াৰে পাছৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনাৰ উন্নতিত ভাতৃ বা বন্ধু বান্ধৱৰ পৰা যথেষ্ট সহায় সহযোগ লাভ কৰিব। মান মৰ্যাদা বৃদ্ধি পাব। নতুন যোগাযোগত উপকৃত হ'ব। দালালৰ পৰা সাৱধান। আপোনালোকৰ শুভ ৰং হৈছে মাখন। সমস্যা সমাধান হ'ব। ৰোগৰ পৰাও সকাহ পাব। গৱেষকৰ সুনাম। আপোনালোকৰ শুভ সংখ্যা হৈছে 2। ইয়াৰে পাছৰ ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো ভালেই যাব। আৰ্থিক দিশতো বৰ বেয়া নহয়। বহু দিনৰ পৰা আশা কৰি থকা সুখবৰটো লাভ কৰিব। কৰ্মত মনোযোগ থাকিব। তীৰ্থ ভ্ৰমণৰ যোগ দেখা গৈছে। আপোনালোকৰ শুভ ৰং হৈছে বগা। পদোন্নতিৰ যোগো দেখা গৈছে। আপোনালোকৰ শত্ৰু সংখ্যা বৃদ্ধি পাব আজিৰ দিনটো আৰু আপোনালোকৰ শুভ সংখ্যা হৈছে 6। আশা কৰিছোঁ আপোনালোকৰ দিনটো আজি ভালদৰে যাব। ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোকক ধন্যবাদ।